সো বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ। আজি আকৌ ওলাইছোঁ বহুত দিনৰ মূৰত কিবা কিবি অলপ দেখিব আপোনালোকে। বলকচোন, আচলতে আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে এটা ফেভৰেট বস্তু হয়, আৰু তাকে আজি বিচাৰিম চিটি অফ জয় কলকাতাত বিচাৰিবলৈ চেষ্টা কৰিম। বলক। চ' মই আছোঁ এতিয়া BT ৰোডত, শ্যাম বজাৰ যাবলৈ লৈ আছোঁ। বাছ পাম এইডোখৰতে, বাছত উঠি আৰু গৈ থাকিম। চ' বাছত উঠিলোঁ, বৰ্তমান গৈ আছোঁ শ্যাম বজাৰ। দেখা যাওকচোন কি কৰিব পৰা যায়। গাড়ীৰ পৰা নামিলোঁ। বিধান শ্ৰেণী মোৰ লোৱা তেতিয়াহ'লে আজি টিপটপ দেওবাৰ বুলি ওলাই আহিছে আৰু তেতিয়াহ'লে ইভিনিং টুইষ্ট। গুড ইভিনিং ব'লা। অলপ মানে একচুৱেলি হ'ল কি পেটটো অকণ বেয়া, দহ এগিলাচ খাই লওঁ, তাৰ পৰা আৰম্ভ কৰিম। ঠিক আছে ব'লা। অঁ এইটো গলি নাই, আহা এই চাইডটোতে আছে। Dan lo siapa? Duduk daun. Lo তুমি লো, মই দিছিম না, একো টেনশ্যন নাই। ইমান এটা বেয়া নহয়, খালি ইয়াত মানে তোমাৰ লছিত তোমাৰ প্লেইন হ'ব লাগে, ইয়াত খিচমিচৰ সোৱাদটো ভাল নালাগে। চ' লাষ্ট ব্লগত আমাৰ উদীপ্তই প্ৰমিছ কৰিছিলে যে আকৌ আহিম বুলি, ত' সেইটো কাৰণে আজি আকৌ আহিছেহি। আমি বৰ্তমান আজি এতিয়া শ্যাম বজাৰত খোজকাঢ়ি গৈ আছোঁ। আজি একচুৱেলি কুৱেষ্ট ফৰ চামথিং বুলি ক'ব লাগিব। আমাৰ অসমীয়া মানুহখিনি মানে যথেষ্ট ফেভৰেট কিবা এটা বস্তু, আৰু আগতো গৈছোঁ কেইবাবাৰো কৰিছোঁ মেলিছোঁ, কিন্তু আজি মই ওলাই আহিছোঁ। অলপ এক ছেকেণ্ড মই পাৰ হৈ গ'লোঁ। একচুৱেলি GoProত এটাই প্ৰব্লেম, ল' লাইট হ'লে ইয়াৰ কোৱালিটিটো অলপ বেয়া হৈ যায়, আৰু বাকী একো নাই। তো আজি আমি যাম কুৱেষ্ট ফৰ পৰ্ক, অৰ্থাৎ গাহৰি মাংস বিচাৰি গৈছোঁ। মানুহে কয় বিচাৰিলে চব বস্তু পোৱা যায়, তো সেইকাৰণে আমিও বিচাৰিছোঁ, নিশ্চয় পাম বুলিয়ে ভাবিছোঁ। পোৱা যায়, মই অলৰেডি আগতে কেইবাবাৰ নিছোঁ। তো আজি ওলাই আহিছোঁ। একচুৱেলি এইটো মানিকতলা ৰুটটো হয়, অৰ্থাৎ শিয়ালদা ফালে যিটো ৰাস্তা যায়, তো সেই শিয়ালদা ৰাস্তাটো হয়। তো এইফালে যদি যোৱা হয় কেই কিলোমিটাৰমান দূৰত, মানে বৰ বেছি দূৰ যাব নালাগে, সেইডোখৰত পোৱা যায়। তো যিহেতু মানে বহুত দিন খাবলৈ পোৱা নাই বুলিয়ে ক'ব লাগিব গাহৰি মাংস বিশেষকৈ, আৰু বেলেগ এখন ঠাইত তাক খোৱাৰ আমেজটোৱে বেলেগ, সেইটো কাৰণে বিচাৰি ফুৰিছোঁ। প'ষ্ট কৰিব বুলি পাই যাম। 500 অলমষ্ট 500 মিটাৰমান ধৰক, ইমানটোত হ'লে পোৱা যাব। আৰু আজি উদীপ্ত আছে লগত, চাওঁচোন বাৰু ইভিনিং জেমিংটো কেনেকুৱা হয়, কি কোৱা? সেইটোৱে আৰু দেখা যাওক। আৰু খালি ল' লাইটটোৱে অকণমান প্ৰব্লেম দিব পাৰে, আৰু গৈ থাকোঁচোন বোলো। ষ্ট্ৰীট ফুডৰ আৰম্ভণি কৰি দিছোঁ আমি অলৰেডি খাবলৈ। উদীপ্তও খাইছে, ময়ো খাইছোঁ। আজি অলপ শুকান ৰুটি লৈছোঁ ইয়াত, মাজত আৰু কিবা এটা বস্তু পামগৈ। তো ৰুটি বনাই আছে, খাই ভাল লাগিব। আৰু কি আছে আপোনাৰ কাছে? ডিম কষা নে চিকেন কষা? ডিম কষা, চিকেন কষা, সয়াবিন আলু তরকারি, আলু ভাজা। আচ্ছা আচ্ছা, না আজকে শুধু রুটি নিয়ে যায়, পৰৱৰ্তী দিনে দেখি কি হয়। ইচ্ছা আছিলে আজি কৰোণাৰ দিনত লৈ আহিবলগীয়া হৈছে বেচেৰাটো, ধুনীয়াকৈ পাইছে। অলপ কেনেকুৱা তৃপ্তিনে এতিয়ালৈকে? ঠিকে আছে। আচলতে অলপ গেডাৰিং আছে, বাট হ'লেও জিভাৰ যিটো পানী, মানে চিটি অফ জয়ত গাহৰি মাংস বিচাৰি পোৱাটো যথেষ্ট মুস্কিল বুলিয়ে ক'ব লাগিব। কিছুমান ৰেষ্টুৰেণ্টত পোৱা হয়, হ'লেও মানে ইমান এটা মানে লেটেষ্ট প্ৰডাক্ট নাথাকে। বহুত আচ্ছা, বহুত আচ্ছা, থেংক ইউ। একচুৱেলি মানুহৰ অকণমান ভিৰ হৈ গ'ল, আৰু সেইকাৰণে অকণমান আঁতৰি আহিলোঁ। আৰু যিহেতু গেডাৰিং হোৱাটো কি ক'ম আৰু, নিজৰ ছেফটি ইজ দ্য মেইন প্ৰায়ৰিটি। আজি বহুত দিনৰ মূৰত খালোঁ কুৱেষ্ট ফৰ, মানে চাৰিঠেঙীয়া বুলিয়ে কৈছোঁ আৰু
ঘপককৈ কৰিলে ওচৰৰ মানুহে বেয়া পাব পাৰেতো আৰু এইডোখৰত ল' লাইট যথেষ্ট ল' লাইট অকণমান এই ৰাস্তালৈ আহোঁ তো এইডোখৰত যথেষ্ট ল' লাইট আছিলে সেই তাতে অলপ আগতে পায় মানিকতলা মই যদি আপোনালোকৰ কাৰোবাৰ যদি কৰি থাকে কমেণ্ট ছেকশ্যনত জনাই দিব মই তেতিয়া নিশ্চয় ক'ম আপোনালোকে বিন্দাছকৈ আহি খাব পাৰিব ইয়াত আজি কিন্তু এতিয়া ইমান এটা ছেফলি হৈ থকা নাই বাট যদি বিচাৰে আপুনি চেষ্টা এটা কৰিব পাৰে তো ভালেই লাগিল আজি বহুত দিনৰ মূৰত ইয়াৰ অলপ পেটটো ভৰাই দিলোঁ মাংস খোৱালোঁ আজি তাকো গাহৰি মাংস মানে একচুৱেলি কয় সঁচাকৈ বিচাৰিলে চব বস্তু পোৱা যায় তো কথাটো তেনেকুৱা নিচিনাই আছিলে কেনেকুৱা পালে অতিব বঢ়িয়া বঢ়িয়া বহুত দিনৰ মূৰত তো গাইজ ফাইনেলি মিছন ছাকচেছ মোটামুটি কিবা এটা হ'ল একচুৱেলি কুৱেষ্ট ফৰ পৰ্ক যিটো আছিলে ফুলফিল কৰিলোঁ ভালেই লাগিলে যথেষ্ট আৰু এতিয়া উভতনি যাত্ৰা পুনৰ আৰু বিশেষনো দীঘলীয়া কি ক'ম আৰু সেই অকণমান ইভিনিং জেমিং এটা হ'ল আৰু তেনেকৈ ওলাই আহিলোঁ ভাল লাগিল আৰু ভাল লাগিলে কি কৰিব লাগে গম পায় সামৰিছোঁ তেতিয়াহ'লে আজিলৈ